Hello everyone, good morning, নমস্কাৰ। মই ৰেহেনাই বিউটি টিপছ উইথ বিউটি চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ অন্য এটা ভিডিঅ' লৈ। ভালে আছেনে বাৰু? মোৰো ভাল বুলিয়ে ধৰিব। আৰু মই এতিয়া অন্য এটা মুখৰ স্ক্ৰাব এটা দেখুৱাম আপোনালোকক। ঠাণ্ডা দিনত বিভিন্ন ধৰণৰ সমস্যা হয়, নহয়নে? খজুৱাই, পিম্পলছ হয়, খজুৱাই পেলাই তেজ ওলায়, কিবা কিবি ঢেৰ হয়। আৰু তাৰ কাৰণে আপোনালোকে ঠাণ্ডা দিনকেইটা বহুত জৰুৰী, বহুত কৰিব লাগিব। গতিকে মই এনেই সাধাৰণ ঘৰতে পোৱা অকণমানি 1 মিনিটৰ বা 2 মিনিটৰ টিপছ এটা আপোনালোকক আগবঢ়াম। এতিয়া আপোনালোকে চাই থাকিব। ঠাণ্ডা দিনত স্কিনটো ভালে ৰাখিবৰ কাৰণে এইডাল এল'ভেৰা মই সৰু এল'ভেৰাৰ গছৰ পাতেখিলা লৈছোঁ। এয়া সৰু চাই লৈছোঁ আৰু সৰুৱে আমাৰ গছজোপা এনেই বহলটো নাই, অকণমানিটো আছে। এইটো মই একেই কথা, সৰু ডাঙৰ লৈ পেলাই কোনো কথা নাই। এয়া মই দুফাল কৰিলোঁ মাজেদি। তাৰপাছতে এইধৰণে মই দুডোখৰ কৰিলোঁ। তাৰপাছত এইধৰণে এল'ভেৰা এডাল লৈ পেলাই ইয়াত দেখিছে, ইয়াত ক'লা লাগিছে, ইয়াৰ পৰা লেতেৰাটো আহিছে। এইধৰণে আপোনালোকে এল'ভেৰাডালে দেখিছে কেনেকুৱা ক'লা ওলাইছে। আপোনাৰ যিমান ভিতৰত মলি থাকে এল'ভেৰাই খুব সহজতে উলিয়াই পেলাই এইধৰণে আপোনালোকে মছাজ কৰিব, নহ'লে স্ক্ৰাব কৰিব। এইধৰণে দেখিছে, এইডোখৰত মানুহৰ চকু গুৰিত এইখিনিত আৰু নাকৰ এইখিনিত হৈ গ'ল। এইধৰণে আপোনালোকে 5 মিনিটমান কৰিব। মই এতিয়া কৰা হৈ গ'ল। আন এটা টিপছ আগবঢ়াম আপোনালোকলৈ। এতিয়া মই এটা বাতিত, এই বাতিটোত এয়া ৰ'জ ৱাটাৰ, এচামুচ ৰ'জ ৱাটাৰ ল'ম। এয়া চামুচ, এয়া 2 চামুচ ৰ'জ ৱাটাৰ লৈছোঁ। তাৰপাছতে দুই চামুচ মই এয়া এল'ভেৰা জেল লৈছোঁ। 2 চামুচ জেল লৈছোঁ। তাৰপাছত এয়া ককনাট অইল দেখিছে, ইয়াৰ পৰাও তেনেধৰণে 2 চামুচ লৈছোঁ। তাৰপাছত ভিটামিন কেপচুল, এইটো তাৰ 2টা ল'ম। আৰু এটা দিওঁ, কেইবাটাও দিব পাৰে আপুনি, 4টা 5টালৈকে দিব পাৰে, একো নাই, অকণমান থাকে এইবিলাকত। এয়া দেখিছে নহয়, ইয়াত পৰিছে। মই আজি 2টাই দিছোঁ। তাৰপাছত মই এটা পেষ্টটো বনাম। এই পেষ্টটো আপোনালোকে কেইবাদিনৰ কাৰণে থৈ দিব পাৰে আৰু সদায় গা ধোৱাৰ আগত ৰাতিপুৱা আপুনি এই পেষ্টটো ইউজ কৰিব। অকণ লগাই পেলাই মছাজ কৰিব। এইটো মই এতিয়া হাতেৰে লগাই দেখুৱাম। এইধৰণে প্ৰথমে আপোনালোকে এইধৰণে এনেকৈ গোটেই মুখখনত লিপি ল'ব। এনেকৈ এইখনৰ পৰা ডিঙিটো লগাব। মই ডিঙিত লগাই নেদেখুৱাম দিয়ক, এতিয়া গা চা ধুই আহিছোঁ যে লগাবলৈ বেয়া লাগিছে। আপোনালোকে লগাব ঘৰত গা ধোৱাৰ আগত। আৰু এই বস্তুটো এনেকৈ
সদায় এই ধৰণে ওপৰলৈ কৰিব এয়া ওপৰলৈ তললৈ কেতিয়াও নানিব তাৰপিছত এয়া এইখিনিত কৰিব ৰিংকলছ পৰে ইয়াত চবতকৈ আগত মানে কপালখন ভাল হ'ব লাগে কপালখনতে মানুহৰ চকু পৰে বেছিকৈ এই ধৰণে স্ক্ৰেচ পৰে দীঘল দীঘলকৈ এনেকৈ স্ক্ৰেচ পৰি যায় আৰু মোৰো হৈছিলে মাজতে মই এনেকৈ ৰ'দত এনেকৈ চকুকেইটা এনেকৈ থাকোঁ যে তেতিয়া হৈ গৈছিলে তাৰপৰা এতিয়া কৰোঁতে কৰোঁতে নাইকিয়া হৈ গ'লগৈ এয়া নাই এতিয়া মোৰ আপোনালোকে এই ধৰণে লাহে লাহে কৰিব মই কৈছোঁ ন মই অকণ খৰকৈ কৰোঁ আপোনালোকে লাহে লাহে কৰিব এইকেইটা এনেকৈ 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 ঘূৰাব দুইখন হাতে কৰিব দুইখন হাতে কৰিলে ভাল হয় এই ধৰণে এইখিনি পানী এইখিনিত এৰিবগৈ এইখিনিত এনেকৈ নি পেলাই এনেকৈ এৰিবগৈ আকৌ এইখিনিত নি পেলাই এনেকৈ এইকেইটা কৰিব এইকেইটা বহুত এই দুডোখৰ জেগা বহুত জৰুৰী এই দুডোখৰ জেগা বহুত জৰুৰী এইডোখৰ এইখিনি জেগা যদি ক'লা পৰে নহয় আপুনি যিমানেই ষ্টাইল নকৰক ভাল নালাগে এই দুডোখৰ জেগা ক'লা হ'লে মানে বহুত বেয়া লাগে গতিকে আপোনালোকে এই ধৰণে এনেই এইটো বস্তু এনেকৈ এইটো আপাৰ লিপছটো এইটো মোৰ আগতে এইখিনি অলপ জেগাখিনি অলপ ক'লা পৰিছিলে তাৰপাছত এয়া আপোনালোকক দেখুৱাওঁতে মোৰ ভাল হ'বলৈ ধৰিছে ক'লা নাইকিয়া হৈছে এই ধৰণে কৰিব আৰু এই জেলটো খুব জৰুৰী হয় ঠাণ্ডা দিনৰ কাৰণে আপোনালোকে কৰিলে এইখিনি থাকিলে মই এটা ফ্ৰিজত থৈ দিম আকৌ কাইলৈ কৰিম তেনেকুৱা ধৰণে আপোনালোকে এই ধৰণে মোৰ ধৰণে কৰি থাকিব আৰু ভাল ৰিজাল্ট পাব ঠাণ্ডা দিনত স্কিন কেয়াৰটো বহুত জৰুৰী কেইবাবিধো স্কিন কেয়াৰ আছে বহুত ধৰণে কৰিব পাৰি ঘৰতে থকা বস্তু দিয়ে কৰিব লাগে আৰু অন্য বাহিৰলৈ যাব নালাগে মই এতিয়া দোকানৰ পৰা আনিব লাগিব একেবাৰে যে ঘৰতে যে আমি এল'ভেৰা জেল অকল ঘৰৰটোৱে নহ'ব এয়া মই কিনা লৈছোঁ কক'নাটটো কিনিব লাগিব কক'নাট অইল যে ইয়াত মানে কি আপুনি চুলিত লগাবলৈতো আমি আনোৱেই নহয় জানো গতিকে তাৰ পৰা অকণমান লৈ ল'লে হৈ গ'ল আৰু ৰ'জ ৱাটাৰটো মানুহৰ ঘৰত থাকেই গতিকে এই কেইবিধ বস্তু আৰু কিন্তু এই ভিটামিন কেপচুলটো আনিব লাগে ঘৰতে কৰিব পাৰি দোকান যাব নালাগে পাৰ্লাৰ যাব নালাগে টাইম ৱেষ্ট নহয় আৰু গতিকে আপোনালোকে এই ধৰণে কৰিব মোৰে মুখখন চাওকচোন বাৰু ভাল লাগিছেনে অকণমান চাইনিং আহিছে নহয় মই আপোনালোকক অলপ কমকৈ কৰি দেখুৱাইছোঁ আপোনালোকে ঘৰত অলপমান কৰিব হা এই ধৰণে লাহে কৰিব এনেকৈ এইটো বস্তু একদম এনেকৈ কৰিব এনেকৈ কৰি পেলাই এনেকৈ কৰিব চকুটো একদম আপোনালোকে ভাল ৰিজাল্ট পাব ঠাণ্ডা দিনত ছালখন কোচ খাই আহে প্ৰায় বেয়াই হয় মানে ঠাণ্ডাতে বেয়া হৈ যায় ঠাণ্ডাৰ কাৰণে ছালখন কোচ খাই যায় ওলমি যায় ছালখন ওলমি নাযাবৰ কাৰণে মই বেলেগ এটা ৰিমেডি স্ক্ৰাব এটা আপোনালোকক দেখুৱাম আজি নহয় অন্য দিনা দেখুৱাম আপোনালোকে চাব আৰু ইউজ কৰিব নিশ্চয় ভাল ফল পাব আৰু আজি আপোনালোকে এয়া মই আজি থৈ দিম এইটো আপোনালোকে ডেইলি কৰিব আৰু নিশ্চয় আপোনালোকৰ স্কিনখন জিলিকি উঠিব চাইনিং আহিব গ্ল' আহিব খুব ধুনীয়া সুন্দৰ হ'ব আৰু চবেই সুধিব তেতিয়া কি লগাইছ হয় নাই গতিকে আৰু এটা দেখুৱাম মই আজিলৈ এইটো ইমানতে সামৰিছোঁ মই মুখখন মুচি আহোঁ